Hi, namaskar, welcome back to my YouTube channel. আজি এটা মানে আমাৰ ঘৰত মানে সবৰে মানে এটা সুখবৰ মানে হয়। সো মানে আমাৰ সৰুবা আছে যে সো সৰুবাৰ মানে বিয়া ঠিক হৈছে। সো আজি আমাৰ আশীৰ্বাদ বুলি কয়। সো এই আশীৰ্বাদ কৰিবলৈ গৈ আছোঁ মানে আমি আজি আপোনালোকক দেখাই আছোঁ বলক। আজি দিনটো মানে বহুতে ভাল লগা দিন মানে। সো আপোনালোকক দেখাই আছোঁ বলক। আৰু এনেকুৱাকৈ ৰেডি কৰা হৈছে। সো আপোনালোকে চকলেট আছে, চিপছ আছে, এইবোৰ তামোল পাণ, এইফালে ফল মূল আছে, আৰু এটা বস্তু আছে আপোনালোকক দেখাই আছোঁ বলক। তাত আছে ছোৱালী ঘৰৰ পৰা ল'ৰা ঘৰলৈ যাওঁতে মানে এইটো লাগে যেনেকৈ ছাপ'জ এইটো জোৰোণ দিয়া বুলি কয় এইটো। সো আৰু এতিয়া আমি গৈ আছোঁ বলক, আৰু কিবা এটা খাই লওঁ। সো ভোক লাগিছে অলপ, গা পা ধুই হৈ গ'ল, এতিয়া খাই কিনে ওলাই যাওঁ এতিয়া বলক, আপোনালোকক দেখাই আছোঁ। চব ইয়াত পেকিং কৰা হৈ গ'ল। এতিয়া ইয়াত আছে, ইয়াত জোৰোণ দিয়া বুলি কৈছোঁ, জোৰোণ দিয়া মাছটো ইয়াতে আছে, আৰু এইটো ভিআইপি বলক। এতিয়া আপোনালোকে চাই থাকক, আমি গৈ আছোঁ। চ' বৰ্তমান আমি গাইজ ওলাই পৰিছোঁ এতিয়া আমাৰ যাত্ৰালৈ। আপোনালোকক ৰাতিপুৱা কৈছিলোঁ মই য'ত যাম বুলি কিনে। চ' আপুনি ওলাই পৰিছোঁ এতিয়া, আপোনালোকক দেখাই আছোঁ বলক, আপোনালোকে চাই থাকক। কৈছিলোঁ ৰাতিপুৱা আপোনালোকক কি আছে বুলি কিনে। চ' এতিয়া গৈ আছোঁ আমি, এইটো আছে পোৱালি, আৰু এতিয়া আমি চেণ্ট্ৰেলক পালোঁ। চেণ্ট্ৰেলকৰ পৰা এতিয়া গৈ আছোঁ আমি বলক, তাত গৈ কিনে দেখাই আছোঁ আপোনালোকে চবকে। ত' বৰ্তমান আমি এতিয়া তিনিচুকীয়া পাই গ'লোঁ। ত' তিনিচুকীয়া পাই এতিয়া আমি যাব লাগিব গুইজানলৈ। চ' গুইজান গৈ আছোঁ, ত' তাত মানে আমাৰ ভিনি আছে, ভিনিহঁতৰ গৈ আছোঁ। ত' বলক আপোনালোকক দেখাই আছোঁ, ভিনিহঁতক লগ পাই আছোঁ ভিনিহঁতৰ ঘৰত। আৰু ইয়াতে মানে বাৰ বিয়াৰ কাৰণে চব মিঠাই চিঠাইবোৰ ইয়াৰ পৰা লোৱা হৈছে। গোচাইটো তিনিচুকীয়াতে আছে। চ' ইয়াৰ পৰা মিঠাই চিঠাই চব লোৱা হৈ গ'ল, আৰু এতিয়া যাওঁ আমি বলক, আপোনালোকক দেখাই আছোঁ। আৰু দেখিব পাইছে আপোনালোকে ভিনিহঁতৰ ঘৰত আহি পাই গ'লোঁ আমি। আৰু চ' মই ভইচ অভাৰ কৰিছোঁ এতিয়া, তাত মানে ভইচ মানে কথা পাতিব নোৱাৰিলোঁ। চ' সেইকাৰণে ইয়াতে মানে আহি কিনে ভইচ অভাৰ কৰিছোঁ মই, আৰু যি মানে নিয়ম নীতি কৰিব লাগে চব আহি কিনে কৰি আছোঁ এতিয়া নিয়মবোৰ। চ' আপোনালোকে চাই থাকক আৰু ভিডিঅ'টোত বনি থাকক। এয়া হৈছে আমাৰ ভিনি, পাপা আৰু মায়ে মানে গিফ্ট দিছে। আজি ভিনিক মিঠাই খোৱালৈ মিঠাই খুৱাই গৰম কৰি আহিছোঁ মই। মিঠাই খোৱাৰ বাৰ্থডে গিফ্ট দিছে মোক। আৰু চব নিয়ম নিচিং হৈ গ'ল। এতিয়া মিঠাই খাব দিছে, মিঠাই খাই লওঁ, আৰু ফুৰিবলৈ যাওঁ, এটা জেগা আছে ফুৰিব যাওঁ। ত' বৰ্তমান আমি এটা জেগাত নতুন মানে জেগা এখন পালোঁ, আপোনালোকক দেখাম বলক, চাই থাকক। দেশী ডিছ, এইখন হয় গুইজান নদী হয় এইখন। এই জানুৱাৰী ছিজনত যেতিয়া পিকনিক হয় তেতিয়া এইবোৰ ফেৰীবোৰ মানে যোৱা অহা কৰি, আপোনাক জুম কৰি দেখাইছোঁ, অকণমান চাই লওক আপোনালোকে। সেইবোৰ পিকনিকত মানে ফুৰা সেইবোৰ, আৰু মই জনামতে মানে এজন মানে মানুহৰ 1200 টকাকৈ লয় চাগে। চ' বঢ়িয়া, এবাৰ পাৰিলে আহিম বুলি। আৰু ইয়াত মূৰ্তি মানে যেতিয়া দুৰ্গা পূজা, কালী পূজা চৌক মানে মূৰ্তি চূৰ্তিবোৰ ইয়াতে বিসৰ্জন দিয়া হয় মানে পানী আপোনালোকে ক'বলৈ গ'লে পানী একদম, ইয়াত দেখিছে গাড়ীখিনি থোৱা আছে সেইবোৰ, সেইখন আমাৰ গাড়ীখন নহয়, সেইখন। চ' এই গাড়ীখিনিলৈকে পানীখিনি পাই যায় ইমান দূৰলৈকে। ভাবক আপোনালোকে কিমান পানী হয় ইয়াত। চব মূৰ্তিবোৰ ইয়াতে পেলাইছিলে, চব মূৰ্তিবোৰ ইয়াতে থাকি পানী শুকাই গ'ল এতিয়া। চ' মূৰ্তিবোৰ ইয়াতে থাকি গ'ল। আৰু এটা জেগাত যাম, আপোনালোকে দেখাই আছোঁ বলক। আৰু আপোনালোকক এবাৰ জুম এটা কৰি দেখাইছোঁ মই। এই আপোনালোকে দূৰত যেতিয়া দেখিছে, এইবোৰ দূৰত লেকটো আছে, দেখিছে লেকটো। চ' তাত সেই লেকটোতে মানে ফেষ্টিভেল হয়,
জানুৱাৰী ছিজনত মানে ফেষ্টিভেল হয়। চ' এইবাৰ যদি জানুৱাৰীত পাৰোঁ যাবলৈ ট্ৰাই কৰিম যাবলৈ। এইবাৰ যে ইয়াত নাগ দেৱতা মানে এনেকুৱা পূজা কৰা হয়। চ' মই ভাবিছোঁ মানে এইটো এটা ভাবি পোৱা নাই মানে যেতিয়া পানী যেতিয়া হৈ যায় তেতিয়া সেইটো ডুবি যায়। চ' আকৌ মানে মাটি চাটি উখাৰি মাটিৰ পৰা উঠি নাযায় নেকি ভাবিছোঁ মই এইটো। হ'বলা কিবা ভগৱানৰ লীলা আছে ইয়াত, সেইকাৰণে উঠি নাযায় হ'বলা। এই ল'ৰাজনক সুধিছোঁ মই কি কৰিছে বুলি কিনে, ইয়াক সুধোতে কি সি ভয়তে পলালেই, কি কিবা কৰিছা? ভিডিঅ' কেমেৰা দেখি নেদি পলালে। হা একো নাই। টাকা খুজিছা? কেইটকা পালি? ক'ত দেখা? এয়া চব যিমান সৰু সৰু ল'ৰাবোৰ মানে ইয়াতে মানে মানুহে মানে দান দিয়ে ন নদীত। চ' টাকা পাই সিহঁতি গ'লে নে? চুম্বুক লগাই কিনে মানে টেকনিক লগাই বঢ়িয়া। চুম্বুক লগাই পইচা উলিয়াইছে সিহঁতি পোৱালিকেইটা। আৰু ব'লক এতিয়া যাওঁ বিয়া এটাত কি বুলি কয়, চ' য'ত আহিছিলোঁ আমি তাত যাওঁগৈ আৰু আপোনালোকক পিছতকৈ দেখাই আছোঁ। আৰু এটা সৰু সুৰাকৈ লেক এটা আছে। চ' সেই লেকটো দেখাওঁ ব'লক। ইয়াত একদম লোকেল মাছ ওলায়, মানে নদীৰ পৰা ডাইৰেক্ট ধৰি আনি ইয়াতে মাছ বিক্ৰী কৰে। চাব আপোনাক দেখাম ব'লক। আৰু লেকটো চোন ইমান বঢ়িয়া লাগিছে দেখিবলৈ নহয় একদম। পানীখিনিও একদম মানে ব'টখিনি চব ব'ট ৰখি আছে, ব'ট ৰখাই থৈছে ইয়াত। ব'টখিনি উঠো লাগিছে। চ' এতিয়া ব'টখিনি নচলে বোলে ইয়াত। চ' সেই ডাঙৰ ব'টখিনি উঠিবলৈ চেষ্টা কৰিম কেতিয়াবা আহিলে মানে। জানুৱাৰী মানত পিকনিক হয়। চ' জানুৱাৰী মানত আহিলে মানে চেষ্টা কৰিম উঠিবলৈ, আপোনালোকক দেখাম। চ' এতিয়া ইয়াৰ পৰা যাওঁ আৰু তাত মই কৈছিলোঁ মাছ দেখাম, নৈৰ কিনাৰৰ পৰা মাছ উঠাই তাত বিক্ৰী কৰে বুলি কৈছিলোঁ ন। চ' তাত বিক্ৰী নকৰে মানে এতিয়া মাছ লৈছিলে মানে শেষ হৈ গ'ল। চব মানে লৈ গ'ল মানে বজাৰলৈ বিকিবলৈ। চ' ইয়াত নাই এতিয়া। চ' দেখাব নোৱাৰিলোঁ মই। সেইখিনি চাই আৰু এনজয় কৰক আৰু। চ' আমি এতিয়া আপোনালোকক কৈছিলোঁ পিছত ব'টখন উঠিব পাৰিলে উঠিম বুলি কিনে। চ' এতিয়া ব'টখন উঠিবলৈ গৈ আছোঁ আমি। এইখনে হয় এইখন ব'টখন। চ' কেনেকুৱা লাগে আপোনালোকে চাব। আমি একদম ওপৰলৈ যাম, ওপৰলৈ চাওঁ দেখাবলৈ চেষ্টা কৰিম। চ' এইখনে হয় এইখন ব'ট, আপোনালোকে চাওক। আমি ওপৰলৈ উঠি গৈ আছোঁ এতিয়া। অ' ভাই চাহাব, ভিউটো চাওক না কিমান বঢ়িয়া লাগিছে। ব'টটো ষ্টাৰ্ট কৰি দিলে, যাওঁ এইটো পাৰলৈ ব'লক। তলত নামি আহিছোঁ, তলত চাওঁ আপুনি ইয়াত স্কাইলেণ্ড আহিব বুলি শুনিছিলোঁ। স্কাইলেণ্ডৰ আপোনালোকক অকণমান ট্ৰেইলাৰ দেখাইছোঁ ব'লক, চাই লওক আপোনালোকে স্কাইলেণ্ড। জানুৱাৰী মানত আহে স্কাইলেণ্ডটো। চ' ইয়াত দেখক আপোনালোকে স্কাইলেণ্ডটো ইয়াতে আহিব। চ' এতিয়া এয়া আপোনাৰ মোৰ বেক ফালে আছে স্কাইলেণ্ড। এয়া দেখিব পাৰিছে আপোনালোকে। এয়া হয় স্কাইলেণ্ডৰ মানে এতিয়া মানে বনাই আছে, এতিয়ালৈকে হোৱা নাই। জানুৱাৰী মানতে হয় চাগে এইটো। গোৱা টাইপৰ হৈ গৈছে একদম, গোৱা মিনি গোৱা হয় এইখন। ব'লক এই চকীখনত চেয়াৰখনত বহি চাওঁ। এয়া দেখিব পাইছে বহি গ'লোঁ মই নাই বেছি দেৰি নবহোঁ ইয়াত। বেছি দেৰি বহিলে আকৌ কিবা গালি চালি দিব নেকি বুলি ভয় লাগে, সেইকাৰণে নবহোঁ বেছি দেৰি। ব'লক আৰু এখন ব'ট আছে, সেইখন দেখাই আছে ব'লক, সেইখনত যাওঁ। সেইখন দূৰত দেখি পাইছে আপোনালোকে, সেইখনত যাম বুলি ভাবিছোঁ। এনেই উঠি চাওঁ, ফুৰাব নে নুফুৰাব নাজানো। ছানছেটটো চোন ইমান বঢ়িয়া লাগিছে ছানছেটটো হোৱাটো। চ' এইটোৱে আছিলে স্কাইলেণ্ডৰ মানে এইটো এতিয়ালৈকে বনোৱা হোৱা নাই, চব মানে য'তে ত'তে পেলাই থোৱা আছে চকী চেয়াৰকেইটা। যেতিয়া স্কাইলেণ্ডটো ষ্টাৰ্ট হৈ যায় মানে জানুৱাৰী মাঘ মাহৰ পৰা এতিয়া এইবোৰ চব মানে ডেক'ৰেশ্যন কৰা হয় চব ফালৰ পৰা। সেইখনে আছে ইয়াত, তাত খোৱা মানে সেইবোৰ ব্যৱস্থা কৰা হয় তাতে। সেইখন সৰু গাড়ী এখন আছে, মানে চলাব পাৰে এইখন। এই ব'টখনত চুইমিং মানে কি কয় এইটো চুইমিং পুল মানে শ্লেপ কৰা নিচিনা আছে, চুইমিং পুল তাতো আছে। অ' ভাই ভিতৰত চোৱা গিয়া
হা আৰু একদম ভিতৰত সোমাই যেনেকুৱা লাগিছে যে মানে ক'ৰবাত এটা ৰেষ্টুৰেণ্টত বা কিবা হোটেলত মানে সোমাইছোঁ নিচিনা লাগিছে। চ' এইখন ৰেষ্টুৰেণ্ট নহয় বা হোটেল নহয়, এইখন এখন মানে বৰ্ড হয়। চ' বৰ্ডৰ ভিতৰত এনেকুৱা আছে, চাই লওক। অকণমান বাহিৰৰ ভিউ চাই লওক আপোনালোকে। অ' ভাই চাহাব, ছানছেট হৈছে নাকি মজা লাগিছে ছানছেটটো দেখিবলৈ। ঠিক আছে দেন, বাই বাই। আমি এতিয়া ইয়াৰ পৰা ইটো মানে স্কাইলেণ্ড চাই আহি গ'লোঁ। চ' আমি এতিয়া ঘৰলৈ যাওঁ। ঘৰত গৈ লগ পাই আছোঁ। অকণমান নিয়ম আছে, সেই নিয়মবোৰ কৰি লওঁ, ব'লক চাই থাকক। আমি আহি গ'লোঁ তাৰ তিনিচুকীয়া তাৰপৰা। চ' এতিয়া ইয়াত কিবা ঘৰত নিয়ম আছে, সেই ঘৰত নিয়মবোৰ কৰি লৈছোঁ বাৰ। চ' বৰ্তমান গাইজ আমি আহি পাই গ'লোঁ ঘৰত, আৰু বাৰ কিছুমান ঘৰতে নিয়মবোৰ আছিলে। চ' সেই নিয়মবোৰ কৰা হৈ গ'ল। এতিয়া ব্লগটো এডিট কৰিব আছে। চ' আজি এডিট কৰি লওঁ, ৰাতিটো এডিট কৰিম। চ' কালি মই আপলোড কৰি দিম বাৰু। চ' এতিয়া এডিট কৰিবলৈ লাগি যাওঁ। টোপনি হৈছে, ভাগৰ লাগিছে অলপ। চ' আকৌ আপোনালোকৰ লগত বেলেগ এটা ভিডিঅ'ত বা অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই, টিল এণ্ড টাটা, লাভ ইউ অল গাইজ। আকৌ নতুন এটা ব্লগত লগ পাই আছোঁ। আৰু চবকে মোৰ ফালৰ পৰা জয় আই অসম। सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है।